সকলোকে নমস্কাৰ জনাই আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে আদৰি ল'ব। আপোনাৰ সুখ বৃদ্ধি আৰু জীৱন উপভোগ কৰাৰ 10টা উপায়। নমস্কাৰ, মোৰ লগত 10টা টিপছ শ্বেয়াৰ কৰিম যিবোৰে আপোনাৰ সুখ বৃদ্ধি আৰু জীৱনটোক সম্পূৰ্ণৰূপে উপভোগ কৰাত সহায় কৰিব পাৰে। পইণ্ট 1, কৃতজ্ঞতাৰ অভ্যাস কৰক। কৃতজ্ঞতা হৈছে এক শক্তিশালী আৰ্হিলা যিয়ে আপোনাক আপোনাৰ জীৱনৰ ভাল কামবোৰৰ মূল্যায়ন কৰাত সহায় কৰিব পাৰে। প্ৰতিদিনে সময় উলিয়াই আপুনি কিহৰ বাবে ধন্যবাদী আৰু সৰু সৰু কথাবোৰ শলাগ লওক। 2 নম্বৰ পইণ্ট, ইতিবাচক সম্পৰ্ক গঢ়ি তোলক। এনে লোকৰ সৈতে নিজকে ঘেৰি ৰাখক যিয়ে আপোনাক নিজকে ভাল অনুভৱ কৰায় আৰু আপোনাক সমৰ্থন কৰে। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটাওক আৰু এনে শক্তিশালী সম্পৰ্ক গঢ়ি তোলক যিয়ে আপোনাৰ জীৱনলৈ আনন্দ আৰু পূৰ্ণতা কঢ়িয়াই আনিব। 3 নম্বৰ পইণ্ট, আত্মদয়াৰ খেতি কৰক। নিজৰ প্ৰতি দয়ালু হওক আৰু ভুল বা বিপৰ্যয়ৰ বাবে নিজকে মাৰপিট নকৰিব। আত্মপ্ৰেমক আঁকোৱালি লওক আৰু আত্মকৰুণাৰ অভ্যাস কৰক যাতে আপোনাৰ সুখ আৰু মংগল বৃদ্ধি পায়। 4 নম্বৰ পইণ্ট, উপস্থিত থাকক বৰ্তমান মুহূৰ্তত আৰু বৰ্তমান কি হৈ আছে তাত মনোনিৱেশ কৰক। অতীতৰ চিন্তা বা ভৱিষ্যতৰ বাবে মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক। মাইণ্ডফুলনেছৰ অভ্যাস কৰক আৰু বৰ্তমানৰ পৰিস্থিতিত নিজকে খাপ খুৱাই ল'বলৈ যত্ন কৰক। 5 নম্বৰ পইণ্ট, অৰ্থপূৰ্ণ কামত লিপ্ত হওক। আপোনাৰ জীৱনলৈ অৰ্থ আৰু উদ্দেশ্য কঢ়িয়াই অনা কাৰ্যকলাপক বিচাৰি উলিয়াওক। চখ, স্বেচ্ছাসেৱী কাম বা আন কামত লিপ্ত হওক যিয়ে আপোনাক আনন্দ আৰু পূৰ্ণতা কঢ়িয়াই আনে। 6 নম্বৰ পইণ্ট, আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ যত্ন লওক। আপোনাৰ সুখ বৃদ্ধি কৰাত সহায় কৰিব পাৰে। নিয়মিতভাৱে ব্যায়াম কৰক, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পৰিমাণে টোপনি লওক যাতে আপোনাৰ সামগ্ৰিক সুস্থতা বৃদ্ধি পায়। 7 নম্বৰ পইণ্ট, লক্ষ্য নিৰ্ধাৰণ কৰক। নিজৰ বাবে সাধনযোগ্য লক্ষ্য নিৰ্ধাৰণ কৰক আৰু সেইবোৰৰ দিশত কাম কৰক। নিজৰ লক্ষ্যত উপনীত হ'লে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব পাৰে আৰু আপোনাৰ সুখ বৃদ্ধি পাব পাৰে। 8 নম্বৰ পইণ্ট, ক্ষমাৰ অভ্যাস কৰক। ক্ষোভ ধৰি ৰখাটোৱেই আপোনাক সুখী হোৱাত বাধা দিব পাৰে। ক্ষমাৰ অভ্যাস কৰক আৰু আন বা নিজৰ প্ৰতি যিকোনো নেতিবাচক আৱেগ এৰি দিয়ক। 9 নং পইণ্ট, হাঁহক আৰু আনকো হাঁহিবলৈ শিকাওক। হাঁহি হৈছে সৰ্বোত্তম ঔষধ আৰু ই আপোনাৰ সুখ বৃদ্ধি কৰাত সহায় কৰিব পাৰে। নিজকে হাস্যৰসেৰে আগুৰি ৰাখক আৰু আনন্দ কৰিবলৈ ভয় নকৰিব। ব্যক্তিত্বৰ মান বজাই সুখ সমৃদ্ধি উপভোগ কৰক। 10 নং পইণ্ট, আনক ব্যৱহাৰ ঘূৰাই দিয়া। আনক ঘূৰাই দিয়াটোৱে আপোনাৰ জীৱনলৈ আনন্দ আৰু সুখ কঢ়িয়াই আনিব পাৰে। স্বেচ্ছাসেৱক হওক, কেৱল আনৰ প্ৰতি দয়ালু হওক যাতে আপোনাৰ সামগ্ৰিক মংগল বৃদ্ধি পায়। পৰ আলোচনাৰ পৰা বিৰত থাকক। আদৰ্শ ব্যক্তিক অনুসৰণ কৰক। এই 10টা টিপছে আপোনাৰ সুখ বৃদ্ধি আৰু জীৱনটো কেনেকৈ সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰি তাৰ ওপৰত এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। মনত ৰাখিব, কৃতজ্ঞতাৰ অভ্যাস কৰক,
ইতিবাচক সম্পৰ্ক গঢ়ি তোলক, আত্মদয়া খেতি কৰক, বৰ্তমানৰ মুহূৰ্তত উপস্থিত থাকিব, অৰ্থপূৰ্ণ কাৰ্যকলাপত লিপ্ত হওক, আপোনাৰ শাৰীৰিক স্বাস্থ্য যত্ন লওক, লক্ষ্য নিৰ্ধাৰণ কৰক, ক্ষমাৰ অভ্যাস কৰক, হাঁহিব আৰু আনকো হহুৱাওক আৰু ব্যৱহাৰ আনক উভতাই দিয়ক। এই টিপছসমূহ আপোনাৰ জীৱনত অন্তৰ্ভুক্ত কৰিলে দীৰ্ঘস্থায়ী সুখ আৰু পূৰ্ণতা লাভ কৰাত সহায় কৰিব পাৰে।